মানুহে খাবলৈ জীয়াই নাথাকে, মানুহে জীয়াই থাকিবলৈহে খায়। কিন্তু মোৰ ক্ষেত্ৰত কথাটো সম্পূৰ্ণই ওলোটা। মই যেন খাবলৈহে জীয়াই আছোঁ। তাতে মোৰ ওচৰৰ মানুহবোৰ বহুত বেছি ভাল। এয়া কালি তেওঁলোকে দিয়া ভাতৰ থালিখন। আচলতে ভাতকেইটাহে মই নিজে বনোৱা, বাকী সকলো তেওঁলোকেই বনোৱা। এয়া আছিল কালি ৰাতিৰ কথা। আৰু আজি এয়া বাটত আহোঁতে। আমাৰ ইয়াত কিন্তু বগেনভেলিয়াৰ ছিজন শেষ হোৱাই নাই দেই। কলিকে দিয়া বগৰী কেইটামানো শুকুৱাই থৈছিলোঁ। শুকোৱা নাই পিছে, ৰাতিপুৱাহে দি গৈছিলোঁ। তাকে আহি পিনি সোমোৱাইছোঁহি। আশে পাশে কিছুমান ভাল লগা মানুহ থাকিলে কিমান যে ভাল হয় জীৱনটো। আৰু এয়া ফেন চলাবলৈ হ'লেই আমাৰ ইয়াত। আবেলি ডিউটিৰ পৰা উভতোতে লগতে ফুচকা লৈ আহিছিলোঁ। ফুচকা মানে মোৰ এটা আল্টিমেট লাভ আৰু। দিনটো খাবলৈ সময় নাপাওঁ বুলি গধূলি বগৰী খুন্দি খাইছোঁ। গালি কেইটামান খাম লগৰখিনিৰ পৰা। মই কি কৰিছোঁ, কি খাইছোঁ সেই বিষয়টোক লৈ মোতকৈ বেছি তেওঁলোক চিন্তিত। পিছে সেয়া এনেই পজিটিভ ৱে দেই। কিবা এটা ভুল কৰিলে গালি দিব, কিবা এটা ভাল কৰিলে এপ্ৰিচিয়েট কৰিব। মই বহুত বেছি লাকি কিছুমান মানুহক পায়। আৰু এই ভিডিঅ'টোৰ জৰিয়তেই থেংক ইউ তেওঁলোকক। আজি খিচিৰি খাবলৈ বহুত মন গৈছিল আৰু খিচিৰিৰ লগত বেঙেনা ফ্ৰাই। এই যোৰাটো যেন সৰগতেই বনি আহিছে। সৰুতে খিচিৰি খাম বুলি ক'লে সদায় গালি খাওঁ, কাৰণ দাইল বেছি লাগে, চাউলৰ লগত দাইল মিলাব পৰাকৈ কেতিয়াবা ঘৰত দাইলেই নাথাকে, বা কেতিয়াবা কোনোবাই খাব নোখোজে। তেনেস্থলত যদি মই অকলে আমনি কৰি থাকোঁ, মাজে মাজে গালিও এটা দুটা খাওঁ। আৰু এতিয়া মোৰ যদি বনাবলৈ সময় নাথাকে তেতিয়া খিচিৰি, গা বেয়া হ'লে খিচিৰি, কেতিয়াবা কিবা এটা যদি খাবলৈ মন নাযায় তেতিয়াও খিচিৰি। অসমীয়া মানুহ হিচাপে মোৰ বাবে ভাত মেইন। আৰু সেই ভাত যিকোনো ফৰ্মত হ'ব পাৰে, খিচিৰিত হ'ব পাৰে, বিৰিয়ানীত হ'ব পাৰে, মুঠতে চাউল বা ভাতৰ এটা মানে ৰূপ লাগিবই লাগিব। আৰু এয়া কটীয়া মানুহৰ অৱস্থা চাওক ৰাইজ, কুকাৰটো দাঙি ল'বলগীয়া হৈছে। অকণমান দেৰিৰ পাছততো মই নিজে কুকাৰৰ ভিতৰত সোমাই যাওঁ যেন কৰিছোঁ। উপায় নাই, কুকাৰৰ ছাইডত লাগি থকা ভাত চব্জিবোৰ আঁতৰাবলৈ মই এনেকৈয়ে চেষ্টা কৰোঁ। এই এক্সপিৰিয়েঞ্চ কাৰ কাৰ আছে বাৰু জনাব দেই। আৰু এয়া মোৰ বেঙেনা ভজাও হৈ গ'ল, খিচিৰিও হৈ গ'ল, আৰু মই এয়া খাবলৈ বহিলোঁ। গুড নাইট।